Good morning everyone. তো আজি যেহেতু সানডে আমার একো কাম নাই আমি এতিয়া বাহিৰলৈ ওলাই যাম চাই থাকক এঞ্জেল আমি এইটো কলনীত আছিলো ৰেলৱে কলনী তো আমি এতিয়া পিনে যাম হয় দেন মন্টো সাবা হাই বুলি কো Hi. গুড মৰ্নিং Good morning. ফ্ৰম dibrugarh From dibrugarh. হা দিদি Bus. কৰবাত যায় নেকি নাযাওঁ একদম সাজি গেছি এতিয়া আমি খোজকাঢ়ি গৈ আছো আগলৈকে আগত অটো গাড়ীত উঠিম আজি বহুত গৰম ডিব্ৰুগড়ত আহি মোৰ মানে ভাল লগা কথাটো হ'ল ইয়াতে পুলিচ নাথাকে কিন্তু তাৰপিছতো মানুহে চবে মানে ট্ৰেফিক ৰুলছবিলাক বহুত ধুনীয়াকৈ মানে এই যে লাইটবিলাক আছে ন এই লাইটবিলাকৰ দ্বাৰা মানে ট্ৰেফিকটো কণ্ট্ৰল কৰা হয় কিন্তু চবে নিজৰ নিজৰ ধুনীয়াকৈ ৰৈ দিয়ে লাইটবিলাক চাই এনেকৈ অহা যোৱা কৰি থাকে ইয়াত কোনো ভিৰ নাই এতিয়া আমি অটো গাড়ীত উঠি ল'লোঁ এতিয়া আমি জগন্নাথ টেম্পল চাব যাম আমি এটা মন্দিৰত দিবৰ কাৰণে কিবা কিবি অলপ লৈ লওঁ এখন থালিত কিমান কিমানকৈ বাইদেউ 130 টকা হ'ব তোমাৰ 130 আমি পূজা দিবৰ কাৰণে থালি এখন লৈ ল'লোঁ
আমি জগন্নাথ মন্দিৰ আহিলোঁ, ইয়াতে চালোঁ, মানে একদম ভিতৰত কেমেৰা নিব নোৱাৰি, সেইকাৰণে আমি ভিতৰত কেমেৰা নিয়া নাই। এতিয়া বাহিৰৰ লোকেশ্যনটো দেখাই দিছোঁ, বহুত ধুনীয়া হয়, আপোনালোকে আহক চাওক। ডিব্ৰুগড়ত আছে, মানে ইয়াৰে মেইন মন্দিৰটো জগন্নাথ পুৰীত আছে, সেইকাৰণে এইটোৰ নাম মানে জগন্নাথ মন্দিৰ। তো এনেকুৱা এটা ছেম মানে জগন্নাথত আছে, সেইটো তাতে ডাঙৰ, ইয়াতে সৰু, খালি এইখিনিয়ে পাৰ্থক্য। এতিয়া আমি ৰুমলৈ যাম, চাই থাকক। আমি এতিয়া চকী ডিংগি আহি পালোঁ, মানে ইয়াৰে টাৱাৰটো য'ত আছে এইটোক চকী ডিংগি চাৰিআলি বুলি কয়। ইয়াৰ পৰা অলপ খোজকাঢ়ি গ'লে আমাৰ ৰুম পায়। তো গৈ আছোঁ ৰুমলৈ খোজকাঢ়ি। আমি এইটো কলনীতে থাকোঁ, ৰেলৱে কলনী হয়। ইয়াতে গণেশ পূজা আছিলে, যোৱাকালি আছিলে, এতিয়া খতম হ'ল। আমি এতিয়া ৰুম আহি পালোঁ। আজি বহুত গৰম, সেইকাৰণে বেছি নুঘূৰিলোঁ। আজিৰ ভিডিঅ'টো বেছি দীঘল নহ'ব, আৰু যিহেতু মন্দিৰত গৈছিলোঁ ন, তো আমি পুৱা ভাত নোখোৱাকৈ গৈছিলোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে আমি সামৰণি মাৰিম। আকৌ লগ পাম এটা নতুন ঠাইত, নতুন ভিডিঅ'ৰ সৈতে। টিল দেন টাটা, বাই বাই।